বিজেপি নেতাৰ অবৈধ গেছ সিলিন্ডার আর কেরাসিন তেল জব্দ করা সরকারি বিষয়াত ভাবুকি সোশিয়াল মিডিয়াত ভাইরাল গুন্ডাগিরির দৃশ্য হোজাই যোগান বিভাগৰ পৰিদৰ্শকক ঘেৰি ধৰিছে বিজেপিৰ গুণ্ডা বাহিনীয়ে আবদ্ধ যোগান বিভাগৰ পৰিদৰ্শক নেগিব খান কিয় ঘেৰি ধৰিছিল গুণ্ডা বাহিনীৰ দলে ঠিক 4টামান বাজিছে আৰু মই মোৰ ৰিপৰ্টটো বনাবৰ কাৰণে বহিছিলোঁ আৰু ৰিপৰ্টটো বনাই থকা অৱস্থাতে একজাক মানুহ আহিলে অফিচত ভিতৰত সোমাই আহিছে মোৰ চেম্বাৰৰ ভিতৰত এজন মানুহ তাৰ ভিতৰত তেখেতে মানে মোক আহি সুধিছে যে আপুনি যে চিলিণ্ডাৰ ধৰি আনিলে কিয় কাৰণে ধৰি আনিলে মই কৈছোঁ এইটো বেআইনী হৈছে সেইকাৰণে ধৰিছোঁ আপুনি আইন দেখাব আহিছে আপুনি কি চিনি ভাবে নিজকে বহুত গালি গালাজ পাৰিলে আৰু মাৰিব ধৰিছে মোক ঠেলা গতা মাৰিছে অফিচতে মোৰ টেবুলতে লংকাৰ জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশ কৰি বিজেপিৰ গুণ্ডা বাহিনীয়ে প্ৰহাৰ কৰিলে যোগান বিভাগৰ পৰিদৰ্শকক এওঁৰ দুখ কি জানেনে যোৱা 22 ফেব্ৰুৱাৰীত শুকুৰবাৰে হোজাই জোৰাপুখুৰীত অভিযান চলাই এখন টেম্পৰ পৰা 17টা অবৈধ গেছ চিলিণ্ডাৰ সহ 1800 লিটাৰ নীলা কেৰাচিন জব্দ কৰে যোগান বিভাগৰ পৰিদৰ্শক নেগিব খানে ইয়াৰ পিছতে হোজাই জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক তথা লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ ঘনিষ্ঠ বিজেপি নেতা ৰাজেশ চুবেৰ নেতৃত্বত 40ৰ পৰা 50 জনীয়া এটা দল শংকৰদেৱ নগৰস্থিত হোজাই উপায়ুক্ত কাৰ্যালয়ত প্ৰহাৰ কৰে যোগান পৰিদৰ্শকজনক দীৰ্ঘ সময় ধৰি গুণ্ডাগিৰি দেখুৱাই এটা সময়ত উপায়ুক্ত কাৰ্যালয়ৰ পৰা ওলাই যায় বিজেপিৰ গুণ্ডা বাহিনী আমাৰ সাব ইন্সপেক্টৰ এজন আছিলে তেওঁ আহি পেলাই মাজত ইণ্টাৰফেয়াৰ কৰি পেলাই অলপ মানুহখিনি ঘেৰি কৰিলে তাৰপিছত আমি তেওঁলোকক ডিচি ছাৰৰ ওচৰত লৈ যাব লৈছিলোঁ ডিচি ছাৰৰ মিটিঙত আছিল কাৰণে আমি ডিচি ছাৰৰ লগ নাপালোঁ তাৰপিছত এই আমাৰ সাব ইন্সপেক্টৰজনে মানুহখিনিক লৈ গৈ বাহিৰত কিবা বুজাই মেলি পেলাই মানুহখিনিক পঠালে হোজাইৰ উপায়ুক্ত সেই সময়ত কাৰ্যালয়তে উপস্থিত আছিল কিন্তু বিজেপি নেতা পালি নেতাৰ মুকলি গুণ্ডাগিৰিৰ বিৰুদ্ধে কোনো মাতে মতাৰ সাহস নহল হোজাই প্ৰশাসনৰ প্ৰশ্ন হয় উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক এনেদৰে কাৰ্যালয়তে প্ৰহাৰ কৰা বিজেপিৰ গুণ্ডা বাহিনী ভয় কৰা হৈছে নেকি হোজাই জিলা প্ৰশাসনে দবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট